নমস্কাৰ বন্ধু বান্ধৱসকল, ওয়েলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো আজিৰ ভিডিঅ'টো অহা 27 তাৰিখে হ'বলগীয়া ADRE এক্সামৰ বাবে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ডিছকাছ কৰিব ওলাইছোঁ। তো ভিডিঅ'টো যদি চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। তো আজিৰ প্ৰথমটো কুৱেশ্যন এনচাৰ হ'ল অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল? ইয়াৰে অপশ্যন আছে A 1902, B 1912, C 1917 আৰু D 1921। ইয়াৰে শুদ্ধ এনচাৰটো হ'ল 1917। আৰু আজিৰ 2 নম্বৰ কুৱেশ্যনটো হ'ল অসম সাহিত্য সভাৰ সভাপতিটো কোন আছিল? অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? অপশ্যনকেইটা হ'ল A লক্ষ্মীনাথ বেজবৰুৱা, B পদ্মনাথ গোহাঞি বৰুৱা, C হেমচন্দ্ৰ গোস্বামী আৰু D ৰজনীকান্ত বৰদলৈ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল B পদ্মনাথ গোহাঞি বৰুৱা। তো আজিৰ 3 নম্বৰ কুৱেশ্যনটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন অনুষ্ঠিত হয় A কামৰূপ, B শিৱসাগৰ, C নগাঁও, D লখিমপুৰ। আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ল B শিৱসাগৰ। আজিৰ 4 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ হৈছিল। অপশ্যনকেইটা হ'ল A 1950, B 1955, C 1971 আৰু D 1973। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ল D 1973। তো আজিৰ 5 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত সাক্ষৰতাৰ ক্ষেত্ৰত অসমৰ হাৰ হ'ল A 9, B 12, C 16 আৰু D 26। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ল D 26। তো আজি 6 নম্বৰ কুৱেশ্যনটো হ'ল মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছিল। অপশ্যনকেইটা হ'ল A 1749, B 1759, C 1769 আৰু D 1779। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল C 1769। তো আজি 7 নম্বৰ কুৱেশ্যনটো হ'ল পানীদিহাং পক্ষী অভয়াৰণ্য তলৰ কোনখন জিলাত অৱস্থিত? অপশ্যনকেইটা হ'ল A যোৰহাট, B শিৱসাগৰ, C গোলাঘাট, D ধেমাজি। ইয়াৰে শুদ্ধ এনচাৰটো হ'ল B শিৱসাগৰ। আৰু আজিৰ 8 নম্বৰ কুৱেশ্যনটো হ'ল কোনখন বন্যপ্ৰাণী অভয়াৰণ্যত গড়ৰ সংখ্যা সৰ্বাধিক? অপশ্যনকেইটা হ'ল A মানাস, B কাজিৰঙা, C পবিতৰা আৰু D নামেৰি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল C পবিতৰা। তো আজি 9 নম্বৰ কুৱেশ্যনটো হ'ল কোনটো অঞ্চলত সোণালী বান্দৰৰ বাবে বিখ্যাত? ইয়াৰে অপশ্যনৰ A B C এনেকৈ দিব পাহৰি গ'ল, হয়তো মই কৈ দিছোঁ। অপশ্যন A হ'ল পানীদিহিং, B হ'ল পবিতৰা, C হ'ল লাওখোৱা আৰু D হ'ল চক্ৰশিলা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল D চক্ৰশিলা। আজিৰ 10 নম্বৰ কুৱেশ্যনটো হ'ল কনকলতা বৰুৱা তলৰ কোনটো আন্দোলনত শ্বহীদ হৈছিল? ইয়াৰে অপশ্যনকেইটা হ'ল অসহযোগ আন্দোলন, B ভাৰত্যাগ আন্দোলন, C নাগৰিক অবাধ্যতা আন্দোলন আৰু D স্বদেশী আন্দোলন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল B ভাৰত্যাগ আন্দোলন। 11 নম্বৰ কুৱেশ্যনটো হ'ল কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। অপশ্যনকেইটা হ'ল বিশ্বসিংহ, B ৰঘুদেৱ, C নৰনাৰায়ণ আৰু D প্ৰাণ নাৰায়ণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল C নৰনাৰায়ণ। তো 12 নম্বৰ কুৱেশ্যনটো হ'ল কাক অসমৰ কালিদাস বুলি জনা যায়? অপশ্যনকেইটা হ'ল A শংকৰদেৱ, B মাধৱদেৱ, C মাধৱ কন্দলী আৰু D হেম সৰস্বতী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল C মাধৱ কন্দলী। 13 নম্বৰ কুৱেশ্যনটো হ'ল মহামৃত্যুঞ্জয় মন্দিৰ ক'ত অৱস্থিত? অপশ্যনকেইটা হ'ল A নগাঁও, B মৰিগাঁও, C গুৱাহাটী আৰু D শিৱসাগৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল A নগাঁও। তো আজিৰ 14 নম্বৰ কুৱেশ্যনটো হ'ল ডিভাইন কমেডি ৰচনা কৰিছিল। ইয়াৰে অপশ্যনকেইটা হ'ল A ডাণ্টে, B চক্ৰেটিছ, C কাৰ্ল মাৰ্কছ আৰু D গোপীনাথ বৰদলৈ। ইয়াৰে শুদ্ধ এনচাৰটো হ'ল A ডাণ্টে। তো আজিৰ 15 নম্বৰ কুৱেশ্যনটো হ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটি স্থাপন হৈছিল। অপশ্যনকেইটা হ'ল A 1920 চনত, B 1921 চনত, C 1922 চনত আৰু D 1923 চনত। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল B
1921 চনত। 16 নম্বৰ কুৱেশ্যনটো হ'ল বাইবেল অসমীয়ালৈ অনুবাদ কৰিছিল। ইয়াৰে অপশ্যনকেইটা হ'ল এ মাধৱ কন্দলী, বি অনন্ত কন্দলীয়ে, চি হেম সৰস্বতীয়ে আৰু ডি আত্মাৰাম শৰ্মা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি আত্মাৰাম শৰ্মা। তো আজি 17 নম্বৰ কুৱেশ্যনটো হ'ল অন্তৰক উপন্যাসখনৰ লেখক কোন? অপশ্যনকেইটা হ'ল এ হেমেন বৰগোহাঞি, বি নৱকান্ত বৰুৱা, চি চন্দ্ৰকুমাৰ আগৰৱালা আৰু ডি হেমচন্দ্ৰ গোস্বামী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ হেমেন বৰগোহাঞি। তো আজিৰ 18 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ প্ৰথমখন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল। ইয়াৰে অপশ্যনকেইটা হ'ল শিৱসাগৰ, বি নগাঁও, চি যোৰহাট আৰু ডি ধেমাজি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি যোৰহাট। তো আজিৰ 19 নম্বৰ কুৱেশ্যনটো হ'ল ৰংঘৰ নিৰ্মাণ কৰিছিল। অপশ্যনকেইটা হ'ল এ ৰুদ্ৰসিংহ, বি শিৱসিংহ, চি প্ৰমত্ত সিংহ আৰু ডি গদাধৰ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ ৰুদ্ৰসিংহ। তো আজিৰ একদম শেষৰ কুৱেশ্যনটো হ'ল অসমৰ দন্ত চিকিৎসা মহাবিদ্যালয় কোন ঠাইত অৱস্থিত? ইয়াৰে অপশ্যনকেইটা হ'ল এ নগাঁও, বি তেজপুৰ, চি গুৱাহাটী আৰু ডি মৰিগাঁও। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি গুৱাহাটী। তো বন্ধুসকল, আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু যদি কিবা ভুল চুল হৈ থাকে ক্ষমা কৰি দিব। তো আৰু ভিডিঅ'বোৰ চাই যদি ভাল লাগিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। ধন্যবাদ। আজিৰ ভিডিঅ' এইখিনি। বাই বাই, জয় হিন্দ আৰু বেষ্ট অফ লাক কাইলৈৰ বাবে।